গুড মৰ্নিং দোস্তসকল, আজি সাৰ পালোহি। সাৰ পাই আপোনালোকক মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ষ্টাৰ্ট কৰি আপোনালোকক মই ভিডিঅ'টো দেখাই দিম। এতিয়া ফাৰ্ষ্ট কথা হৈছে আমি নদীলৈ যাম। নদীত যোৱা ভিডিঅ'টো অকণমান দেখাই দি আছোঁ। নদীৰ পানী কিমান বাঢ়িছে বা কিমান কমিছে আপোনালোকক দেখাই দিম। এতিয়া দোস্তসকল নদীলৈ যাই আছোঁ। নদীত যাই আমি নদীৰ পানী কিমান বাঢ়িছে কিমান কমিছে আপোনালোকক দেখাই দিম। এতিয়া মই নদীলৈ যাই আছোঁ। এইটো আৰু নদীত যোৱা ৰাস্তা হয়। নদীৰ পানী কমিছে আজি, অলপ নহয় বহুত কমিছে। এয়াটো নদী হয়, বহুত কমিছে। হেল্ল' গাইজ, আজি মই কামক আহি দোকানখন খুলিলোঁ। দোকানখন এনেকুৱা ধৰণৰ আমাৰ ইয়াতে আলমাৰি আছে, ইয়াতে বস্তু বাহানি আছে, এণ্ড ইয়াতে ডায়াৰ চেয়াৰ আছে। এয়া ডায়াৰ হয়, এইটো ডায়াৰ হয়, এইটো ডায়াৰ হয়। আৰু এইটো আৰু দেখাই দি আছোঁ, এইটো চুলি কটা মেচিন হয়। এইটো মেচিনটো এনেকৈ চলায়, এইটো এনেকুৱা এখন কেঁচি হয়। এতিয়া মই দোকানৰ পৰা আহি পালোহি। পাই উঠি গেটলৈ আহিছোঁ। এতিয়া দোকানৰ পৰা মই জানুৱাৰীলৈ আহিলোঁ। আহি উঠি গেটত আহিলোঁ। এয়া গেটৰ পৰা এটা ভিডিঅ' বনাইছোঁ। গেটৰ ভিডিঅ'টো আপোনালোকে চাব, চাই মাথন ক'ব। এখন হৈছে আমাৰ গেট, এখন হৈছে গেট। এইটো হ'ল ঘূৰাই দে। এই বস্তুটো এনেকৈ ঘূৰাই দিলে গেটখন ডঙা যায়, আৰু এই বস্তুটো এনেকৈ দিলে গেটখন নামি যায়। আৰু এইটো হ'ল চাকা। এয়া এই চাকা আছে, 10 ভাগে আছে, 4টা চাকা হয়। আৰু তলত দিখিন আছে, এয়া ওজন আছে তলত দিখিন, তো গেটখন নামি যায়। আৰু এয়া সুমনে উঠি আছে তলত দিখিন। এয়া আমাৰ এইটো এই মাছ মৰা প্লেচ হয়। এইটো বাৰিষা ছিজনত ধুনীয়া মাছ মাৰে ইয়াতে। আৰু ইয়াতে সৰু জাল থকা হয়, ইয়াতে যাই পই মাছবিলাক গেটৰ ধাৰৰ কাৰণে আপোনালোকক দেখালোঁ। আপোনালোকে চাব, এইটো ভিউজো হয়, বঢ়িয়া ভিউজ। আপোনালোকক ইয়াৰ মাছ মৰা ঠাইটোহে দেখাই দিলোঁ। আপোনালোকক সকলো হয় প্লেচটো দেখাই দি আছোঁ। এয়া আমাৰ ফিল্ড হয় এখন, আৰু ইফালে আমাৰ পল্লৱ বহি আছে, আৰু ইফালে এয়া প্লেচ হয় এইটো। আৰু এইখনৰ পাছত দেখি ফিল্ড হয়, তো খেলা চেলা হয়। আৰু ইফালে পাছত দেখি এনেকৈ মাছ মাৰে। আৰু এয়া এইবিলাক ধুনীয়া জেগা হয়, ধুনীয়া প্লেচ। এখন গেট হ'ল, মেইন গেট এখন। আজিলৈ গেটখনক আমি বাই বাই দিম। আজিলৈ গেটখনক বাই বাই দিম আমি। আৰু এতিয়া বৰ্তমান ঘৰত আহি আছোঁ। আমি ঘৰত অহা ৰাস্তাটো দেখাই দি আছোঁ, আৰু গৈ আছোঁ ঘৰলৈ। আপোনালোকক দেখাই দি আছোঁ ঘৰত অহা ৰাস্তাটো। আপোনালোকে চাব আমাৰ গাঁওখন কি ধুনীয়া। আপোনালোকক মন্দিৰত গাছত গামোচা বান্ধা মন্দিৰটো দেখাই দিছোঁ। আপোনালোকে চাব, চাই ক'ব কেনে আনিছে। এয়া লাও কাটি আছে, এয়া বাটাহত কালিৰ বাটাহত এই লাও চাঙনা ভাঙি পৰিছে। তাৰে ভিডিঅ'টো আজি দেখালোঁ। আজি ভিডিঅ'টো অলপমান থুলমূলকৈ দেখাইছোঁ চবখিনি। আপোনালোকে তাতে বুজি ল'ব আৰু কমেণ্ট জনাব। আজিলৈ আপোনালোকক দেখালোঁ ভিডিঅ'টো।